চৰাইৰ ৰজা ঈগল। আপুনি হয়তো এই নামটো আগতে শুনা পাইছে, কিন্তু জানেনে এই চৰাইৰ সকলো তথ্যৰ বিষয়ে? যদি আপোনাৰ আগত সকলো তথ্যবোৰ দাঙি ধৰো, আপুনি শুনি আচৰিত হ'ব। দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো স্বাগতম জানাইছোঁ এছামিছ আনন'ন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। ঈগল চৰাই 40 বছৰ পাছত বুঢ়া হোৱা দেখা যায়। তাৰ ভৰিৰ তীক্ষ্ণ নখবোৰ ক্ষয় গৈ ভুটা হয়, তলৰ ঠোঁটটো ক্ষয় যায়, মাংস আদি ছিগিব নোৱাৰা হয়, পাখিবোৰ অকামিলা হয়, বহু ওপৰলৈ আৰু দেৰিলৈকে উৰিব নোৱাৰা হৈ পৰে। তেতিয়া ঈগলৰ সন্মুখত দুটা পথ থাকে জীয়াই থাকিবলৈ: বেলেগৰ চিকাৰ ৰৈ যোৱা খোৱা খাই জীয়াই থকা, তাতো ঠোঁটবোৰৰ অসুবিধাৰ কাৰণে গিলিবলৈ অপেক্ষা কৰিব লগা হয়। সিহঁতে এনেদৰে খাদ্য গ্ৰহণ কৰি 4 পৰা 5 বছৰ জীয়াই থাকিব পাৰে। কিন্তু ঈগল ঈগলেই। চৰাইৰ ৰজা বুলি ইয়াক এনেই ব্যাখ্যা দিয়া হোৱা নাই। কিছুমান ৰহস্য থকাৰ কাৰণে ইয়াক চৰাইৰ ৰজা বুলি ব্যাখ্যা দিয়া হৈছে। দ্বিতীয় পন্থা, যিটো ভাবিব নোৱাৰা, সেই পন্থাটো ঈগল চৰাই বাছি লয়। যিটো ৰাস্তা মানে 100 দিনৰ পন্থা গ্ৰহণ কৰা। প্ৰথমে সিহঁতৰ তলৰ ঠোঁটটো শিলত খুন্দিয়াই ভাঙি পেলায়। যেতিয়া 1 মাহৰ পৰা 40 দিন সময় লয় নতুন ঠোঁট গজিবলৈ। এই নতুন ঠোঁট গজালৈকে সিহঁতৰ পানীৰ বাদে আন একো খোৱা দেখা নাযায়, অন্ততঃ দুৰ্বল হৈ পৰে। তাৰ পিছত শিলত খুন্দিয়াই ফুটা নখবোৰ ভাঙি পেলাই 30 পৰা 40 দিন পৰ্যন্ত নখবোৰ গজিবলৈ সময় লয়। চুৰিৰ দৰে তীক্ষ্ণ নখবোৰ গজাৰ আগলৈকে সিহঁতে পানী আৰু মুখৰ আগত পোৱা এন্দুৰ, জেঠী ইত্যাদি খাই জীৱন যাপন কৰা দেখা যায়। দ্বিতীয় ৰাস্তাৰ অন্তিম তথা তৃতীয় পন্থা হৈছে ডেউকাৰ পাখিবোৰ ঠোঁটেৰে আজৰি পেলোৱা। জীৱন মৃত্যুৰ দুয়োটা খেলে খেলি থাকে ঈগল চৰায়ে। এনেদৰে 30 পৰা 40 দিন থকাৰ পাছত তেওঁ ডেউকাৰে শিউৰিব পৰা হয়, অৰ্থাৎ সি পুনৰ যৌৱন লাভ কৰে। কিন্তু দ্বিতীয় ৰাস্তাটো কিয় ল'লে জানেনে? প্ৰথম ৰাস্তাটো তাৰ আয়ুস থাকে 4 পৰা 5 বছৰ, কিন্তু দ্বিতীয় পথেৰে সি সফল হোৱাৰ পাছত সি পুনৰ 30 বছৰ জীয়াই থাকিবলৈ সক্ষম হয় বা সফল হয়, অৰ্থাৎ তাইৰ আয়ুস হৈ গ'ল 70 বছৰ। হাজাৰ যন্ত্ৰণা সহি হ'লেও সি চিকাৰ কৰিহে খাব, বাঢ়ি বা উচ্ছিষ্ট নাখায়। তো বন্ধুসকল, এনেকুৱা নতুন নতুন তথ্যৰ ওপৰত ভিডিঅ' পাবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে ন'টিফিকেশ্যন অল কৰি দিব।